ৰাইজ আমি এতিয়া যিখন গাঁৱত উপস্থিত আছো য'ত বাঁহৰ উৎপাদন কৰা হয় মই সৰু বাঁহৰ বিষয়ে কোৱাই নাই আপোনালোকে যে শুনিছিল কেইদিনমানৰ আগতে ভুলুকা বাঁহৰ বিষয়ে ভুলুকা বাঁহৰ বিষয়টো এতিয়া মানে কি হ'ল অসমত ভুলুকা বাঁহ চলি আছে মানে অসমৰ ভুলুকা বাঁহবিলাক ক'ৰ পৰা উৎপাদন কৰা হয় ইয়াৰ পৰাই আপোনালোকে চাওক কাটাৰ নিয়মটো চাওক ভুলুকা বাঁহ চব কাটি আমি চাফা কৰি দিম ধৰিব লাগিব বাঁহডাল নধৰিলে নহ'ব বাঁহডাল কি কৰি আছে মোৰ বাঁহ দাদা ইয়াত নাহিব ইয়াত শ্বুটিং চলি আছে দাদা ইয়াত নাহিব শ্বুটিং চলি আছে মোৰ বাহ দাদা ইয়াত নাহিব শ্বুটিং চলি আছে ইয়াত ধৰি ৰাখা ইয়াত নাহিব শ্বুটিং চলি আছে ও দাদা এয়া আপোনাৰ বাহ নেকি ৰখা বাহ হয় নহ'লে মই আপোনালোকৰ ৰখাই থকা নাই নেকি ও দাদা আপোনাৰ বাৰ যদি নাকাটো এয়া মাটি খান্দি দিওঁ আপোনাৰ প্ৰুফ হৈ যাব এখন কাটা নাই বুলি চাওক মাটি লৈছো দেখিছেনে মলম যাওঁ দিয়ক বেয়া নাপাব বেলেগত কাটিম আহক এতিয়া আমি কেনেকৈ বাঁহ চুৰি কৰিব যাম দেখুৱাম আপোনাক দেই আপুনি আহি থাকক লাহে লাহে আহক চব মই কিয় বাঁহ নেকেটা কাৰণে কেনেকৈ বাঁহ কাটি দেখুৱাম মানে আমি মাজৰ বাঁহ নেকাটো আৰু মানে মাজৰ বাঁহ কাটিলে মানে টানি আনাটো মানে দিগদাৰ হয় মানে এতিয়া আমি কাষৰ বাঁহ কাটিম মানে আনি পেলাই মানে সুবিধা হ'ব মানে বেছি মই অকলে বুজিম নেকি তহঁতে অলপ কাটিব লাগিব এঘাপ বেলেগেও মাৰিব লাগিব আচল জুৱে পালে আচল জুৱে পালে কেমেৰামেনটোক দিয়াইটো এইটো আমাৰ কেমেৰামেন আছিলে বাঁহ কটাৰ পিছত মানে কেনেকৈ মানে নিচানিটো মানে মিটাব লাগে সেইটো মই শিকাই দিছোঁ এয়া বালি অলপ ল'ব এই এনেকৈ খান্দিব তাৰপিছত আপুনি মুতিব পাৰে যদি মুতি দিব পাৰে কোনোবা মুতিবি নেকি মুতি দে লাজ কৰিব লাগে নেকি এনেকৈ হেৰি কৰি দিবি আৰু মুতি দিবি আৰু হৈ যাব এয়া মুতি দিলে দেখিছেনে নিচানি মিট গ'ল এই বাঁহ চুৰ কৰি কেনেকৈ নিছে আপুনি চাওক এইবিলাক বাঁহ চুৰ গেং বুলি কয় বাঁহ চুৰ গেং যেনেকৈ আমাৰ আগৰ বেছটোৱে মানে আমাৰ চাউল চুৰ কৰিছিল আৰু এতিয়া যেনেকৈ বাঁহ চুৰ এতিয়া মানে বাঁহ চুৰ মানে কেছ দি দিবও পাৰে মানে কোনো মানে এইবিলাক মানে হেৰি নাই মানে